আজি ৰাতিপুৱা উঠিয়ে ছাদৰ ওপৰত গ'লোঁ। ইমান বৰষুণ, নিউজতো বহুত পাই আছোঁ উজনিৰ ফালে ইমান বানপানী আৰু দেখি বেয়াই লাগিল, এতিয়াও বৰষুণ জাক দিয়ে আছে। আৰু এয়া চাওকচোন, অকণমান মেঘে আৱৰি ধৰিছে পাহাৰখন, সেইখন হৈছে কামাখ্যা পাহাৰ। আৰু আমি ঠিক কামাখ্যা পাহাৰৰ তলতেই থাকোঁ আৰু এইখন হৈছে মালিগাঁও ব্ৰিজখন, গোটেইখিনিয়ে দেখা পায়। এফালে প্ৰকৃতিৰ চিপ চিপ বৰষুণৰ নান্দনিক দৃশ্য আৰু আনফালে প্ৰকৃতিৰ বানপানীৰ সংহাৰ ৰূপ। প্ৰকৃতিয়ে যেনেকৈ ইচ্ছা তেনেকৈ আমাক চলাই নিব এতিয়াও আৰু আগলৈও। মাথো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে দুৰ্গতিবোৰ খুব সোনকালে নাইকিয়া হৈ যায়। তাৰ বাহিৰে আমাৰ আৰু কৰাৰ একোৱেই উপায় নাই। নাজিৰাৰ পৰা এটা নিউজ পালোঁ, এটা পৰিয়ালৰ 4জন মেম্বাৰ নিখোজ হৈ আছে আৰু পিছত তাৰে 3জনৰ মৃতদেহ পোৱা গৈছে। শুনি সঁচাই বহুতেই দুখ পাইছোঁ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনাৰ বাহিৰে আমাৰ হাততনো আৰু আছে কি দিবলৈ। যিসকল লোকৰ এই বানপানীত তেওঁলোকৰ আত্মীয় ঢুকালে, তেওঁলোকৰ দহি থকা অন্তৰবোৰক আমিনো সান্তনা দিয়াৰ বাহিৰে আৰু কি কৰিব পাৰোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তেওঁলোকে যেন এই শোকৰ পৰা মুক্তি পায় আৰু জীৱন যুঁজত যাতে জীয়াই যাবলৈ সাহস কণ পায়। কাৰণ আত্মীয়জন যেতিয়া এনেকৈ হঠাৎ ঢুকাই যায়, তেতিয়া আমি সকলোৱে জানো আমাৰ হিয়াখন কেনেকৈ দহে, কেনেকৈ জ্বলে। এজন আত্মীয় হঠাৎ নাইকিয়া হৈ যোৱাৰ যি মৰ্মান্তিক বেদনা, সেই বেদনাৰ পৰা তেওঁলোকে যেন অতি শীঘ্ৰে মুক্তি পায়। ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা জনালোঁ। আজি ব্ৰতত খাবৰ কাৰণে বনাব গৈ আছোঁ চামাৰাইচ, আৰু তাৰ কাৰণে এয়া মই বাতিত আধা কাপমান হ'ব চামাৰাইচ লৈ লৈছোঁ আৰু এইখিনি একেবাৰে ঠাণ্ডা পানীত তিয়াই ৰাখিব লাগিব। গৰম পানী দিলে কিন্তু গেলি যাব, সেইকাৰণে ঠাণ্ডা পানীতে তিয়াই থ'ম আৰু এইটো 2 ঘণ্টামান এনেকৈ তিয়াই থ'লে ভাল, একেবাৰে নৰম হৈ যাব। ইয়াৰ লগত চয়াবিনো দিম খাবলৈ টেষ্ট, আৰু এয়া ড্ৰাই ফ্ৰুটছ। আটাইকে মোৰ আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম। আজি বনাব গৈ আছোঁ এয়া চামাৰাইচ পোলাও, ব্ৰতত খাবৰ কাৰণে, শাওণমহীয়া ব্ৰতৰ কাৰণে। ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভালেই লাগিব বুলি আশা ৰাখিছোঁ। বলক তেন্তে মইনো কেনেকৈ বনাইছোঁ এই চামাৰাইচৰ ৰেচিপি, তাকে আপোনালোককো শ্বেয়াৰ কৰোঁ। এয়া মই এচামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ। ড্ৰাই ফ্ৰুটছখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া চয়াবিনখিনিও দি দিছোঁ ইয়াতে, ব্ৰতত খোৱা দিব হয়, আৰু লগতে অকণমান চেনিও দি দিছোঁ। পিছত ইয়াতে এই যে চামাৰাইচখিনি দি দিম। বহুতে হয়তো চামাৰাইচ চিনি নাপাবও পাৰে, আপোনালোকে এইটো ইউটিউবত চাৰ্চ কৰি। এতিয়া ইয়াতে পানী দি দিম। এইটো অকণমান বইল হওঁতে সময় লাগে, ডালিয়াটো বাৰু 2 ঘণ্টামান তিয়াই থ'লেই হৈ যায়, কিন্তু চামাৰাইচটো অকণমান বইল হ'ব লাগিব, সেইকাৰণে পানী বেছিকৈ দি দিছোঁ। অকণমান বইল হ'ব লাগিব। এতিয়া এয়া আমাৰ হৈয়ে গ'ল, ধুনীয়াকৈ বইল হৈ গৈছে চামাৰাইচটো। শেষত অকণমান ধনিয়া পাত দি দিছোঁ খাবলৈ। এয়া ৰেডি হৈ গ'ল আমাৰ টেষ্টি টেষ্টি চামাৰাইচ চয়াবিন পোলাও। এই ৰেচিপিটো খাবলৈ সঁচাই খুব টেষ্টি। আপোনালোকে যেতিয়া বনাই খাব তেতিয়া গম পাব, ভাতৰ কাৰণে আৰু মনত নপৰে আৰু এইটো খালে, আৰু বহুত হেল্ডি হয়। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। যিসকল লোকে মোৰ ভিডিঅ' চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিছে, আপোনালোক আটাইকে বহুত বেছি ধন্যবাদ, লগতে মৰম। আকৌ এটি নতুন ভিডিঅ'লৈ আহিম। আজিলৈ ইমানেই, ভালে থাকিব, বাই।